Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to गिबि खुलुमबाय दिनै सारनि 57थि जे जोनोम सान बे जोनोम सानखौ जोङो क'क्राझारनि PWD आइबिआव गेस्ट हाउसआव जोङो जयैनो पालन खालामबाय खुब मोजां मोनदों बयनिबो गेजेराव बा बयखौबो लानानै जों जयैनो सारनि एबसेन्सआव बा सार गैयाबाबो जोङो जयै रंजा बाजायै सारनि बार्थडेखौ जोङो एसे सिगां जों पालन खालामबाय आसा खालामदों इसोरा सारनो सक्ति होथों बुद्धि होथों आरो मोजां बिथांनि सुसाइस्थ' जोङो कामना खालामबाय गोदान जन्मनि दिननिफ्राय गोदान मिजिं गोदान सिन्ताधारा लानानै जोंनि बे ओनसोलनि जौगाखांनायनि खामानि बा बिभिन्न हारि माहारिनि जौगाखांनायनि खामानि गावनि बेक्तिगत न'खरनि बिथाङा खामानि मावनो हाथों फैबाय थागोन समाव निस्सय आरोबाव बेनिफ्राय गोख्रोंसिन समाजनि खामानि मावलांनो हाथों बिथाङा बिनि थाखाय इसोरनि खाथियाव जों बयबो आशीर्बाद बिदों আমার বিপিএফ রাজনৈতিক দলের সভাপতি আমার বিটিসির সন্মানীয় শিৱ ছাৰৰ আজি জন্মদিন 57তম এইটো জন্মদিন এই জন্মদিনটো আমি আমাৰ বন্ধু বান্ধৱ আমি আমাৰ অতিথিসকলক লগত লৈ আমি আমাৰ PWD আইবিত আমি উদযাপন কৰিছোঁ তো ভাল লাগিছে আজি ছাৰৰ 57তম যিটো বাৰ্থডে ইয়াত আশা ৰাখিছোঁ নিশ্চয় ভগৱানে ছাৰক শক্তি দিয়ক যাতে আমাৰ বিটিচিখন যাতে আৰু সুন্দৰকৈ চলাই লৈ যাব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু আমিও ছাৰৰ ওচৰত বা ছাৰৰ হয় আমিও ছাৰৰ ওচৰত থাকি পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে আমি চবে উন্নতিৰ কাৰণে আমি চবে কাম কৰিবলৈ সুযোগ পায় বা আশীৰ্বাদ আমাকো ভগৱানে আমাকো আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই ভগৱানৰ ওচৰত আমাৰ চবৰে কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ আৰু আহি থকা দিনত নিশ্চয় হাগ্ৰামা মিলয় ছাৰৰ যিটো বলিষ্ঠ পদক্ষেপত নিশ্চয় আমি বিটিচিখন আগুৱাই লৈ যোৱাত নিশ্চয় সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ ছাৰৰ আমি দীৰ্ঘ আয়ু কামনা কৰিছোঁ আৰু লগতে ছাৰৰ চবৰ ফালৰ পৰা যাতে শক্তি দিয়ে তাৰ কাৰণে আকৌ মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আমি ৰাতিপুৱাৰ পৰা আমি দেখিবলৈ পাইছোঁ যে BTC বাহিৰতো নিশ্চয় আমাৰ হাগ্ৰামা মিলয় ছাৰৰ বাৰ্থডে এইটো উদযাপন কৰাটো আমি দেখিবলৈ পাইছোঁ তো চবেই বিচাৰে ছাৰৰ ভালটো চবেই বিচাৰে আৰু ছাৰে ৰাইজৰ কাৰণে সমাজৰ কাৰণে বিগত যোৱা 2003 পৰা বা জীৱনৰ আৰম্ভণিৰ পৰা যেতিয়া আন্দোলনৰ পৰা ৰাইজৰ প্ৰতি বা আমাৰ জাগাৰ প্ৰতি যিটো চিন্তাধাৰা ভাল উন্নতি বা ভাল এখন পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে যিটো প্ৰচেষ্টা বা চেষ্টা নিশ্চয় আগৰ পৰা আছে তো ইয়াৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে ছাৰৰ মংগল কামনা কৰে আমি জানো আগৰ পৰাই আমি দেখিবলৈ পাইছোঁ নিশ্চয় এইবাৰো ব্যতিক্ৰম নহয় চবেই বিচাৰিছে ছাৰৰ হাত আৰু মজবুত হওক ৰাইজৰ উন্নতিৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত গৈ পেলাই যাতে কাম কৰিবলৈ সুযোগ পায় তাৰ কাৰণে চবেই নিশ্চয় ছাৰত আশীৰ্বাদ বিচাৰিছে বুলি মই ক'ব খুজিছোঁ